নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে গোপাল আৰু আপোনালোকে চাইছে টেকনিকেল গোপাল ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'বলৈ ওলাইছোঁ ডেভেলপাৰ অপশ্যনৰ কেইটামান ফিচাৰ্ছৰ বিষয়ে। মই তাৰ ডিটেইলছ আপোনালোকক কৈ যাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে বলক আমি ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ ভিতৰত যিসকলে নাজানে যে কেনেকৈ ডেভেলপাৰ অপশ্যনটো এনেবল কৰে এণ্ড্ৰইডত, তাৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে ইয়াত আই অপশ্যনটোত ক্লিক কৰি পেলাই সেইটো ভিডিঅ'টো চাই লওক। চাই পেলাই তাৰ পৰা শিকি পেলাই এই ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। চ' যিসকলে জানে মই তেওঁলোকৰ কাৰণে এইটো কৈ দি আছোঁ, মানে ষ্টাৰ্ট কৰিছোঁ আৰু। চ' আপুনি কি কৰিব লাগিব, প্ৰথমে ছেটিঙত যাব লাগিব। ছেটিংছত গৈ পেলাই জানেই ক'ত যাব লাগিব, একেবাৰে শেষত গৈ পেলাই পাই যাব ডেভেলপাৰ অপশ্যন। এইটো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছত এইটো অফ আছে, অন কৰি দিয়ক। এইটো অ'কে কৰি দিয়ক। তাৰপিছত এইটো এটা ফিচাৰ্ছ দেখা পাই আছে আপোনালোকে, ষ্টে এৱেক। চ' এইটো ফিচাৰ্ছ অন কৰিলে কি হ'ব, এইটো ইয়াত লিখা আছে স্ক্ৰীন উইল নেভাৰ শ্লিপ হুৱাইল চাৰ্জিং। চ' মানে আপোনালোকৰ মানে যেতিয়া মোবাইলটো চাৰ্জ হৈ থাকিব তেতিয়া মানে স্ক্ৰীনটো অফ নহয়, স্ক্ৰীনটো অন হৈ থাকিব। চ' এইটো এটা ফিচাৰ্ছ। আপোনালোকে যদি বিচাৰে যে চাৰ্জ হোৱাৰ সময়ত স্ক্ৰীনটো অন হৈ থাকিবলৈ, তেতিয়াহ'লে আপোনালোকে এইটো অন ৰাখিব পাৰে। নেক্সট যিটো আছে এইটো হ'ল OEM আনলক। এই ফিচাৰ্ছটো আচলতে মানে বেছিকেলি কি হয় যে আপোনালোকে যদি ধৰক আপুনি মোবাইলটোৰ এণ্ড্ৰইড ভাৰ্চন হ'ল 5, চ' আপুনি যদি এইটো 6লৈ বা 7লৈ আপগ্ৰেড কৰিব বিচাৰে, তেতিয়াহ'লে এইটো অন কৰিলে আপুনি সেইটো কৰিব পাৰিব। চ' মই এইটো এনেবল নকৰোঁ, কিয়নো এইটো এটা ৰিস্ক থাকি যায় যে যদি আপুনি এনেকুৱা কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলৰ যিটো কোম্পানীয়ে যিটো আপোনালোকক ৱাৰেণ্টি দিয়ে 2 ইয়াৰ্ছ বা তাতকৈ বেছি বা কম, বেলেগ বেলেগ মোবাইলৰ কাৰণে বেলেগ বেলেগ হয়। সেইটো কি হয়, এইটো এনেবল কৰিলে সেইটো মানে গেৰাণ্টিটো মানে ডেষ্ট্ৰয় হৈ যায়। চ' মই এইটো নকৰোঁ। যিসকলে কৰিব বিচাৰে সিহঁতে কৰিব পাৰে, মানে মোবাইলৰ ৰিস্কটো পূৰা নিজৰ ওপৰত আহি যায়। চ' মই এইটো নকৰোঁ। নেক্সট চাই আছে USB ডিবাগিং। এইটো মানে বহুত ইম্পৰ্টেণ্ট এটা বস্তু হয়। মানে যেতিয়া আপুনি নিজৰ মোবাইলটোক লেপটপ বা কম্পিউটাৰ্ছ লগত যেতিয়া কানেক্ট কৰিব বিচাৰে, তেতিয়াহ'লে এইটো অপশ্যনটো আপুনি এনেবল কৰিবই লাগিব, কিন্তু এইটো নকৰিলে কেতিয়াও এনেবল নহয়। আই মিন টু চে মানে কানেক্ট নহয়। চ' আপোনালোকে এইটো অন কৰিব যদি আপোনালোকে বিচাৰে যে লেপটপত নিজৰ মোবাইলৰ স্ক্ৰীনটো চাব, ৰুট কৰিব, লাইক বহুত কিবা কিবি কাম আছে। এইকেইটা যদি কৰিব বিচাৰে তেতিয়াহ'লে এইটো অপশ্যনটো আগত এনেবল কৰি ল'ব। তেতিয়াহ'লে মানে ডিষ্টাৰ্ব নহয় একো। ডিষ্টাৰ্ব মানে কি, আপোনাৰ এইটো অন নকৰিলে এইটো কাম নকৰেই। চ' কিবা কাম কৰাৰ আগত আপুনি এইটো অন কৰি ল'ব। নেক্সট যিটো আছে এইটো হ'ল, এক ছেকেণ্ড, এইকেইটা আপোনালোকে যিকেইটা মই এতিয়া স্কিপ কৰি গৈছোঁ, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় বা এইবিলাক আমি সচৰাসচ ব্যৱহাৰ নকৰোঁ। নেক্সট চাই আছে এইটো শ্ব' টাচেছ। শ্ব' টাচেছ যিটো আছে অপশ্যন, এইটো আপোনালোকে অন কৰিলে কি হ'ব চাওক। এতিয়া মই টাচ কৰি আছোঁ, এইটো আপোনালোকে একো হেৰি চোৱা নাই, গম পোৱা নাই যে মই ক'ত টাচ কৰি আছোঁ। কিন্তু মই এইটো এনেবল কৰাৰ লগত এইটো চাওক, গম পাই যাব আপোনালোকে মই ক'ত টাচ কৰি আছোঁ, ক'ত নহয়। এইটো বেছিকেলি কিহৰ কাৰণে হয়, যিসকলে ধৰক ভিডিঅ' বনায়, টেকনিকেল ভিডিঅ' লাইক আদাৰ্ছ, সিহঁতে মানে এইটো অন কৰি পেলাই ভিডিঅ' বনায়। ময়ো এনেকুৱা কৰোঁ যাতে আপোনালোকৰ সুবিধা হয়। চ' এইটো এটা অপশ্যন, এইটো অফ কৰি দিছোঁ। নেক্সট যিটো আছে শ্ব' পইণ্টাৰ লোকেশ্যন। এইটো অন কৰিলে আপোনালোকৰ কি হ'ব, এইটো অন কৰিলোঁ, এইটো চাওক মই য'ত মানে টাচ কৰি গৈ থাকিম, সেইটো মানে ৰেকৰ্ড হৈ গৈ থাকিব। এইটো চাইছেনে, এনেকুৱা কৰিম, টাচ য'ত কৰিব সেইটো আপোনালোকে মানে দেখা পাব। চ' এইটো এনেই আৰু কিবা ইমান ইয়াৰ ইম্পৰ্টেঞ্চ নাই, মই অফ কৰি দিছোঁ। আৰু উইণ্ড' এনিমেশ্যন স্কেল, ট্ৰানজিশ্যন এনিমেশ্যন স্কেল আৰু এনিমেটেড ডিউৰেশ্যন স্কেল, এই তিনিটাৰ বিষয়ে মই আগতে কৈছোঁ ভিডিঅ'টো। এইটোৰ ওপৰত আই অপশ্যনত আপুনি ক্লিক কৰি পেলাই এইটো আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। নেক্সট যিটো আছে চিমুলেট ছেকেণ্ডেৰী ডিছপ্লেজ, এইটো আপুনি ইয়াত ক্লিক কৰক। মই এটা ওলাই লৈছোঁ, ধৰক এইটো অন কৰি কি হ'ব, এইটো চাওক ইয়াতে এক্সট্ৰা এটা ডিছপ্লে এটা অন হৈ গৈছে। মানে ইয়াতে এটা এক্সট্ৰা ডিছপ্লে অন হৈ গৈছে। তো আপোনাৰ যদি বিচাৰে কৰিব পাৰে, সৰু ডাঙৰ
কিন্তু এনেই আৰু কি ক'ম, মই ইয়াৰ বিষয়ে ইমান ভালকৈ নাজানো। এইটো মানে ধৰক কিবা কাম কৰি আছে, চ' মানে এইটো কৰিব মানে পাৰে। এইটো ইমান ইয়াৰ ইম্পৰ্টেঞ্চ নাই, আমি জেনেৰেল পিপুল এইটোৰ ইমান মানে ইমান দৰকাৰ নাই ইয়াৰ। চ' এইটো ইমান দৰকাৰ নাই, চ' মই এইটো অফ কৰি দিছোঁ। আপোনাক ইচ্ছা কৰিলে এইটো অন কৰি ল'ব পাৰে। এইটো মই অফ কৰি দিছোঁ। তাৰপিছত যিটো আহে এইটো হ'ল এনেবল 4x MSAA। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দেই, যিসকলে গেমাৰ হয়, মানে গেম খেলি ভাল পায়, তো সিহঁতৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট। মানে কেতিয়াবা গেমটো কি হয়, শ্ল' হৈ যায়, হেং মাৰি থাকে, বেছি যিটো MB গেম থাকে, যিসকলৰ মোবাইলৰ ৰেম কম, তেওঁলোকৰ মানে ভালকৈ সেইটো চলিব নোৱাৰে। চ' কি হয়, আপোনাৰ মোবাইলটো শ্ল' মাৰিব, হঠাতে ৰৈ যাব, হেং মাৰি দিব। চ' এইবিলাক নহ'বৰ কাৰণে, লেকিং নহ'বৰ কাৰণে আপুনি কি কৰিব লাগিব, এইটো অন কৰি দিব। এইটো অন কৰি পেলাই আপুনি গেম খেলিব, তেতিয়া চাব আপোনাৰ পাৰফৰ্মেঞ্চ আগতকৈ বহুত বেটাৰ হৈছে। চ' আপুনি এইটো কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, এইটো অন কৰাৰ লগে লগে কিন্তু আপোনাৰ বেটাৰী যিটো আগত যিটো খাইছিলে, বেটাৰী কনজাম্পশ্যনটো কিন্তু আপোনাৰ বেছি হ'ব। চ' এইটো আপুনি গেম যেতিয়া খেলিব, সেইটো আপুনি ইনভলভ কৰি খেলিব, কিন্তু গেমটো যেতিয়া আপুনি নেখেলে বা বেলেগ সময়ত এইটো আপুনি অফ কৰি ৰাখিব। চ' মই ইয়াক অফ কৰিছোঁ, কিন্তু মই গেম ইমান নেখেলোঁ। আৰু ঠিক আছে, মই এইটো অফ কৰি দিছোঁ। চিমুলেট কালাৰ স্পেচ, এইটো চাওক। এইটো আপোনালোকে যিটো মানে কাষ্টম কালাৰ চাই আছে, এইটো মই ইয়াৰ পৰা আপুনি চেঞ্জ কৰিব পাৰে। এইটো চাওক, এইটো এটা কালাৰটো চেঞ্জ হৈ গৈছে, আৰু আছে এইটো চাওক। আপুনি মানে মোবাইলটো অলপ বেলেগ ৰকম কৰি দিব পাৰে। বেলেগ বেলেগ ধৰণৰ কালাৰ আছে, এই 4 ধৰণৰ কালাৰলৈকে আছে, আপোনালোকে যিটো ইচ্ছা কৰিব পাৰে। মোৰ নালাগে, মোৰ আগৰটোৱে ভাল লাগে, চ' মই এইটো ডিচেবল কৰি দিছোঁ। নেক্সট, শ্ব' CPU ইউছেজ। এইটো আপুনি যদি অন কৰে, তেতিয়াহ'লে আপোনাৰ CPUটো কিমান মানে ইউজ হৈ আছে, এইটো ওপৰত চাওক, ৰাইট কৰ্নাৰত এইটো আপুনি চাই থাকিব পাৰিব। চ' এইটো মোৰ ইমান কামত নাই, বা এইটো জেনেৰেল পিপুলৰ ইমান এটা কামত নাই, যিসকল মানে মোবাইলৰ কিবা প্ৰব্লেম হ'লে, এইটো CPU ইউছেজটো ঠিক হৈছে নে নাই, নে বেছি হৈছে নে কম হৈছে, সিহঁতে ইয়াৰ পৰা এইটো মানে মনিটৰ কৰিব পাৰে। চ' মই এইটো ইয়াৰ পৰা অফ কৰি দিছোঁ। ডু নট কিপ এক্টিভিটিজ, আপুনি যদি এইটো অন কৰে, কি হ'ব, ধৰক আপুনি ফেচবুক চলালে, তাত আপোনাৰ একাউণ্টটো মানে অন কৰি ৰাখিলে, আপুনি যেতিয়া আকৌ সেইটো এপটো বেকগ্ৰাউণ্ডত থৈ পেলাই বেলেগ কিবা এপ কাম কৰিবলৈ গুচি যাব, নেক্সট যেতিয়া আপুনি যাব, কি হয়, এনে সময় আপোনাৰ বেলেগ সময়ত সেইটো আপুনি তাত একাউণ্টতে যাব। কিন্তু এইটো অন কৰি ৰাখিলে কি হ'ব, সেই এক্টিভিটিটো নেৰাখে, সেইটো মানে তাৰ পৰা আহি গ'ল, সেইটো কাম চেছ, এইটো আকৌ ৰিষ্টাৰ্ট হ'ব। চ' এনেকুৱা হ'ব। সেইকাৰণে আপোনালোকে এইটো যদি মানে কি হয়, সেইটো মানে মোবাইলৰ ৰেমটো বচাই ৰাখে। আপোনালোকে যদি এইটো অন কৰিব বিচাৰে, চ' কৰিব বিচাৰে, আপোনাৰ মানে মোবাইলটো শ্ল' হোৱাতকৈ এইটোৱে বচাব। চ' আপুনি এইটো অন কৰিব পাৰে। মই এইটো ইয়াৰ পৰা অফ কৰিছোঁ। চ' আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু একো নাই কোৱা। আৰু এইবিলাক আছে, এইবিলাক মানে আপোনালোকক ইমান ইম্পৰ্টেণ্ট নহয়, চ' মই একো নক'লোঁ। চ' আজিৰ ভিডিঅ'টোৰ কাৰণে বছ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ড ফেমিলিৰ লগত, সিহঁতে যাতে গম পায় এইটোৰ ফিচাৰ্ছবোৰ। আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে, নহ'লে নাই, ছাবস্ক্ৰাইব নকৰিব, একো নাই। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু। চ' আজিৰ কাৰণে বছ ইমানেই।